আপোনালোকৰ দয়াপিতি ৰাখি মই আৰু এটা ব্লগছ বনাব গৈ আছোঁ। মানে আগৰ ভিডিঅ'টো চালে বাৰু আপোনালোকে কিমান কষ্ট কৰিলোঁ, কষ্ট কৰি আজি মানে অলপ মটৰ্ছ ব্লগ মানে কাৰণ বৰ্তমান কষ্ট নহ'লে একো নহয় না, যিকোনো কাম কৰিব হ'লে মানে বিনা পৰিশ্ৰমত একো নহয়। সেইকাৰণে মানে আজি মটৰ্ছ ব্লগ বনাব যাম। বাইকটো মই দাদাই থৈ গৈছে, মোৰ লগত যাব জিতুমণি আহি আছে, ইয়াৰ লগতে যাম। হে দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল বলাই ব্লগ। বলক ইয়াৰ পৰা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হোৱাটছআপ গাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে। আৰু এটা ব্লগছ বনাব গৈ আছোঁ। আজি মটৰ্ছ ব্লগ বনাই আছোঁ কেইদিন ধৰি, মানে ৰেগুলাৰলি এডমিশ্যন লোৱাৰ কাৰণে। মানে তামাম আৰু জীৱনটো কি বস্তু সেইটো গম পোৱা হৈছোঁ আজি। মানে সেইকাৰণে অলপ বাহিৰত ফুৰিব গৈ আছোঁ। চাব পাৰে ইয়াৰ বাইক আছে মোৰ লগত, মোৰ পিছফালে এজনী জিতুমণি লগৰীয়া আছে, ই বহি আছে। আৰু সন্মুখত চাওঁত এটা কণমানি ল'ৰা ৰাস্তাৰ সন্মুখত আহি বহি আছে। আৰু স্পীড পৰা 80ত আমি ক্ৰছ কৰি গৈ আছোঁ। চাব পাৰে ইয়াৰ ছাগলী ৰাস্তাত আহি আছে। আজি যি সন্মুখত আহিব তাকে মানে উৰাই লৈ যাম। বৰ্তমান পৰ্যন্ত হৈছে আমাৰ কাৰণে আপি লাগে, আপি নোপোৱা অৱস্থাতে আছোঁ। কোনোবাৰ ওচৰত যদি আপি থাকে মোক দি দিব এটা, মানে মোৰ কাৰণে নহয়, মোৰ এজন লগৰী আছে তমেশ আলি, ই যিটো আপিকে দেখে তাকে চইচ কৰে। সেইকাৰণে আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে কৈ আছোঁ যে আপোনালোকে অলপ তমেশ আলিৰ কাৰণে এটা ভাল চাই আপি দেখুৱা, কাৰণ ইয়াক বিয়া কৰাই দিম। বিয়া কৰিলে আৰু বেলেগ নজৰ ই নিদিব। আৰু চাব পাৰে ইফালে গছ গছলিয়ে ভৰা আমাৰ অসমখন কিমান ধুনীয়া। অসমখন কথা বাদে দিয়ক, আমাৰ লেংটিচিঙাৰ কাৰণে কিমান ধুনীয়া চাব পাৰে ইয়া। আজি ভিডিঅ'তে পূৰা লেংটিচিঙা ঘূৰিম, আপোনালোকে চাব পাৰে। ইফালে ধান খেতি আছে, ইফালে মানুহৰ ঘৰ বাৰী আছে। আৰু ৰাস্তাবিলাক এইবিলাক কেনে গাঁৱৰ ৰাস্তা, এইবিলাক হাইৱে হোৱা নাই। হাইৱেটো আৰু বহুত ধুনীয়া ধুনীয়া বস্তু দেখাবলৈ পাব আপোনালোকে। আৰু গৈ আমি টাবাৰটাৰি পাৰ হৈ আহিলোঁ। এতিয়া আমি ক'ত পালোঁ, ঠাইটোৰ নাম বাৰু নাজানো। আৰু ঠাইখিনিৰ নাম মনত পৰিল, এইটো ঠাইৰ নাম হৈছে পাইৰেটছৰ। ইয়াত চাব পাৰে মোৰ বাওঁফালে স্কুলটো আছে, স্কুল চাব পাৰে। ইয়াত স্কুল চলিয়ে আছে, আমি মটৰ্ছ ব্লগ বনাই আছোঁ। সন্মুখত চাব পাৰে কিমান ল'ৰা ছোৱালীয়ে চাইকেল চলাই আছে, সন্মুখতে কুকুৰ আছে, ছাগলী আছে। লাহে লাহে গৈ আছোঁ বাৰু। মানে আজি একদম ফালি দিম ভিডিঅ'টোত, যিমান দূৰলৈকে যাম গোটেইখিনি ভিডিঅ' আপোনালোকে চাবই পাৰিব। আৰু ইয়াত চাব পাৰে কণমানি ল'ৰা, মানে কি ক'ম, আজিৰ ভিডিঅ'টো মানে ফালিয়ে দিম। চাব পাৰে ৰাস্তাত মানুহ কেৱল মোৰ ভিডিঅ' চাই আছে কেইদিন ধৰি। আপোনালোকলৈ এটাই অনুৰোধ যে আপোনালোকে মোৰ ভিডিঅ'টো ফুল ৱাচ কৰিব, কাৰণ ফুল ৱাচ কৰিলে আপোনালোকে ইণ্টাৰেষ্টিং বস্তু চাব পাৰিব। আৰু নেক্সট ব্লগ মই কাশ্মীৰ যাম বুলি ভাবি আছোঁ। আপোনালোকে কমেণ্ট বাৰু কৰি দিব, কাশ্মীৰ গ'লে ভাল হ'ব না বঙাইগাঁৱতে যাম। মানে ইমান মই ফেমাছ হোৱা নাই না, মোক কেৱল 1K ছাবস্ক্ৰাইবাৰটো কমপ্লিট কৰি দিয়ক, তাৰপিছত চাব বলাই ব্লগ ক'ত যায়। আপোনালোকে বাৰু শেষলৈ ভিডিঅ'টো চালে বাৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব, আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ইণ্টাৰনেট ভিডিঅ' পাই থাকিব। আৰু ভিডিঅ'টো বেয়া লাগিলে ডিছলাইক কৰি দিব, আৰু কমেণ্টত কৈ দিব যে ভিডিঅ' ভাল হোৱা নাই। বলক ভিডিঅ'টো আমি এটা সমাপ্ত কৰি দিলোঁ। জয় হিন্দ, জয় অসম। আজি ফুল্লি জছত আছোঁ।